এতিয়া আমি ওলমা দলং চাব যাম এই আগত আছে মানে কমতে মানে 1.5 কিলোমিটাৰমান যাবই লাগে কিজানি 1.5 কিলোমিটাৰ 1 কিলোমিটাৰ যাবই লাগে গাইছ আৰু ভূটানত আহি উঠি ওলমা দলং নাচালে কি হ'ব চাবই লাগিব এইখন ওলমা দলংটো চাবই লাগিব তো গাইছ মোৰতো হ'ল মানে সেকেণ্ড ব্লগ মানে ফাৰ্ষ্ট ব্লগটো মই পিকনিকৰ দিছোঁ মানে এইটো হ'ল মোৰ সেকেণ্ড ব্লগ মানে মই অনলি মানে দলং দেখুৱাম মানে মই আপোনালোকক আৰু বেলেগ নেদেখুৱাম অনলি দলংখন দেখুৱাম মানে সেকেণ্ড ব্লগ আৰু মানে চাব লগা দলং এখন এয়া ৰাস্তা আৰু কিন্তু গাইছ কিন্তু ভূটানৰ কিন্তু এইকেইটা কমলাকেইটা কিন্তু টেষ্টেই বেলেগ আৰু বঢ়িয়া মিঠা মিঠা একদম পাহাৰত গৈ আছোঁ আৰু বগাই 1.5 কিলোমিটাৰমান যাব লাগিব এনেকৈ গাছে এইখন চাব পৰা ভূটানৰ গেট এখন মেইন ভূটান আৰু ইণ্ডিয়াৰ যোনখন গেট সেইখনে মানে বৰ্ডাৰ এইটো একদম ভিউ চাব পাৰে ভিউ একদম হয় আমি পাই গ'লো মানে ভূটানৰ ইণ্ডিয়াৰ গেট মানে বৰ্ডাৰ এইটো এইখন ভূটানৰ গেট এইখনে গেট গাইছ আৰু ভূটানৰ ইণ্ডিয়াৰ তো ভিউ গাইছ আমি ভূটানৰ এণ্ট্ৰি কৰি ল'ব মানে ৱেলকাম টু ভূটান আৰু আমি আহি পালোঁ এইখন ভূটানৰ গেট ৱেলকাম টু ইণ্ডিয়া মানে আছে এইফালে গ'লে কিজানি ইণ্ডিয়াৰ সেইফালৰ পৰা আহিলে কিনে ভূটান আৰু গাইছ মানে আমি আহি আছোঁ মানে দুজনমান দাদাক লগ পালোঁ আপোনালোকৰ পৰা আহিছে আমি আহিলোঁ গুৱাহাটীৰ পৰা আহিছে আৰু মানে আপোনালোকৰ চাব পৰা মানে মেইন গেটখন মানে এইখনহে মানে ভূটানৰ আমি সেইখন পাওঁ মানে ইণ্ডিয়াৰ গেট সেইটো ইণ্ডিয়া গেট সেইটো ভূটানৰ গেট মেইন ভূটানৰ গেট এইখন ভূটানৰ এইখন আৰু যাব কিজানি এণ্ট্ৰি কিজানি নাই ভিতৰত নাই নিদিয়ে যেতিয়া পাছ বনাব পাৰিবা তেতিয়া সোমাব পাৰিবা পাছ লাগিব পাছ কাৰণে অকণমান প্ৰব্লেম হয় আৰু পাছটো থাকিলে আমি সোমাব পাৰিলোঁ হয় আমি যোৱাৰ পৰা আহিছিলোঁ কিন্তু পাৰিছোঁ মানে কিন্তু এইবাৰ সেইটো নাই মানে ক'ভিডৰ কাৰণে মানে ক'ভিডৰ কাৰণে এইবাৰ মানে চব বন্ধ হৈ গৈছে পাছটো থাকিলে সোমাব পাৰিলে হয় টেনশ্যন নাই মানে দলঙত চাবহি কাম নহ'ল মানে বন্ধ মানে যাবই নিদিয়ে এলাও নাই সেইকাৰণে আকৌ মানে ঘৰলৈ যাওঁ আকৌ যিহেতু একো কামেই নহ'ল গাইছ আৰু বৰ্তমান আমি চাব গৈ আছোঁ মানে এটা মন্দিৰটো কিবা মন্দিৰ বহুত ধৰণৰ চিনেমা শ্বুটিঙত দেখি থাকোঁ মন্দিৰটো আজি মানে প্ৰায় ফ্ৰণ্টৰ পৰা চাম মানে মন্দিৰটো আৰু যোৱাৰ পৰা আহিছিলোঁ কিন্তু বাট চাব মই নোৱাৰিলোঁ মন্দিৰটো সেইটো মানে এইবাৰ দেখা আৰু গাইছ আৰু মোৰ পিছফালে থকা আপুনি পাহাৰখন চাওকচোন সেইখনে নেকি কিবা অৰুণাচল নে ভূটানৰ পাহাৰ আৰে বৰ্ডাৰ আছে মানে সেইফালে আছে ভূটান আৰু এইফালে আছে মানে অৰুণাচল গাইছ এতিয়াও যাম মই মানে মন্দিৰৰ ওপৰত য'ত ধৰ বহুত শ্বুটিংবিলাক হৈ থাকে পুৰা যাব ব'ল আমি মই যাম ওপৰত মই কিয় নাযামেই এছ আন্ধাৰ একদম পাহাৰৰ ওপৰত গৈ আছোঁ মানে এই চাব পাৰে চিট একদম মজা প্লেচ একদম আপোনালোকে আহিব পাৰে একবাৰ যদি আহি পোৱা নাই ভৈৰৱকুণ্ডত মোৰ হাত পৰা কিন্তু টোটেল ইয়াতে কেমেৰা লৈ হাত বিষাই গ'ল ট্ৰাইপডডাল আনিব নহ'ল আৰু এতিয়া হাত বিষাই গৈছে আৰু মোৰ পিছফালে আছে মানে এটা মন্দিৰ এইটো কিবা মন্দিৰ গম নাপাওঁ কিন্তু চাবলৈ আহিছিলোঁ বহুত নাম শুনি আছোঁ আৰু ৰ'দৰ কাৰণে মানে কেমেৰাত পিছৰ মানে সেইফালে পৰা ৰ'দটো পৰি আছোঁ সেইকাৰণে আৰু গাইছ মোৰ পিছফালে আছে এইটো ঘৰ নে কি বা ঘৰ এইটো মানে ভিউটো একদম মজা লাগিছে একদম এইখন গেট তামাম ভিউ একদম এতিয়া বৰ্তমান মন্দিৰ চোৱা হৈ গ'ল এতিয়া তলত নোহোৱা আৰু ড্ৰাইভাৰ খুৰাটো গ'ল নেকি ড্ৰাইভাৰ খুৰাটো বৰ্তমান চাব গৈছে চাই আহক আমি গোটেইকেইটা একেলগে নহিম আৰু আমি বৰ্তমান ৰিটাৰ্ণ আহি গ'লোঁ বৰ্তমান আৰু মোৰ পিছফালে থকা চিনাৰীটো চাওকচোন একদম অপি লাগিছে আৰু গাইছ ইফালেও চাবচোন একদম কি মজা একদম প্ৰাকৃতিক সৌন্দৰ্য একদম নাজৰা চাওক না একদম পুৰা একদম ফুল একদম বিউটি নেচাৰ একদম পুৰা তো গাইছ আৰু মই কি দেখুৱাম ভিডিঅ'ত আৰু দেখুৱাবলৈ একো নাই তো গাইছ আজিলৈ ভিডিঅ'টো মই এৰিছোঁ আৰু ভিডিঅ'টো বেছি দীঘল নকৰোঁ তো গাইছ যদি ভিডিঅ' চাই ভাল পায় তেনেহ'লে ভিডিঅ'টো লাইক কৰিব কমেণ্ট কৰিব আৰু লগতে মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তো গাইছ টিল দেন টাটা বাই বাই